আজি আমি 4জন আহিছো হাজিৰাত বাঁহ কাটিবলৈ পইচা পাতি নাইকিয়া হৈ গৈছে ৰাইজ হেল্ল' মই আশাদ আজি আমি কোনোদিন নবনোৱা বস্তু এটা বনাব লৈছো মানে বিয়া এখন আছে আমাৰ গাঁৱত কইনা বহুৱা বেটো বনাম ষ্টাৰ্টিং গাঁত খন্দাৰ পৰা কৈছো কি হ'ব গম নাপাও ভাবিহে কৰিম আমাৰ কাম কম কিন্তু লেকচাৰ বেছি অকনমান কাম এটা কৰিমহে মাজত আকৌ কথা এটা ওলাবই নহয় আমি চালপিৰহা নিদু কাঠৰ চাং বনাই দিম কি কয় সৰুতে ভাত বাছনি খেলোতে ডেক্সি কেৰাহীত থবলৈ বনাইছিলো যে তেতিয়াই শিকা এতিয়া কামত আহিছে কাম হোৱাই নাই চাহ আহিলেই নাস্তা প্লেটটো ৰাখিছিলেহে শেষ হবলৈ টাইম নালাগিলে আমি এনেকুৱাই আমি লাজ নকৰো প্লেট চাফা কৰি খাওঁ প্ৰথমতে হাত আগবঢ়োৱা আৰু বেছিকৈ লোৱা এক্সপাৰ্টজন এইটো তেনেকাতে আহি জোহৰৰ নামাজটো আদায় কৰিলো মই আহি দেখিলো দাদাসকলে খুঁটা পুতিলে আৰু এইজন আকৌ কলত লাগিহে ফুল বচাত ধৰিলে কল কাট খালে মানুহেও গায়ব হব মই আকৌ চাং বনাবলৈ খুঁটা কাটিব ধৰিলো তাৰ পাছত আমি বহিলো দুপৰীয়াৰ সাঁজটো খাবলৈ এইকেইটাৰ কথা শেষ নহয় খোৱা টাইমতো কথা আৰু এইজন আকৌ আমাৰ হেড ই নহলে আমাৰ একো কামেই নহয় মই নাই কোৱা দেই তাৰহে ডাইলগ অৱশ্যে কথাটো সঁচা দেই ফাইনেলি লাগিছো ডেকৰেশ্যনত ৰাইজ আপুনিও যদি আমাৰ নিচিনা ষ্টেপ বাই ষ্টেপ ডেকৰেশ্যনৰ কাম শিকিবলৈ বিচাৰিছে তেনেহলে শিখোৱেব ডাউনলোড কৰিব লাগিব ফাইনেলি হল দেই 11:30 পৰা লাগিছো ৰাতি 7টা বাজি গল ফাৰ্ষ্ট টাইম বনাইছো কেনে লাগিছে ৰাইজ আজিলে ইমানখিনিয়ে আকৌ লগ পাম পুনৰ এটা ভিডিঅ'টো যদি চাই ভাল লাগিল ফলো কৰি যাব